Hello everyone, কি খবৰ আপোনাক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি বনাইছিলো আমলখিৰ আচাৰ আৰু অলপমান আপোনালোকৰ সৈতে শেয়াৰ কৰিব বুলি ভাবিলো। ইহঁতে খনাও খাইছিলে। অলপমান ডিফাৰেন্টকে বনাইছিলো আমলখি আচাৰ এনেকৈ বনালে কেতিয়াও বেয়া নহয়। গটিকে বলকচোন চাও ইয়া আমলখি পাৰিও আৰু খুব এবাৰ বেছি লাগা নাই আমলখি আৰু ডাঙৰো ইমান হোৱা নাই বৰষুণ নাই কাৰণে হ'ব পাৰে আৰু ইয়া বা আৰু পোৱালিয়ে আমলখি বুটলি আছে আৰু ইহঁতে বলে অলপমান খনাও খায় তাকে বলকচোন চাও দেখিছে ইহঁতে এতিয়া পুৰা আমলখি জুতি লৈ আছে ৰোজা ধৰা নাই জুতি লৈ আছে দুইটাই ৰোজা ধৰা নাই জুতি লৈ আছে ৰোজা ধৰা মানুহ কেনেকে লোভ লগাব নাপায় দেই So আচাৰ বনাবলৈ গ্যাসটো প্ৰথমতে জ্বলাই লওঁ আৰু কেৰাহী এখন পাতি পেলাই অলপমান তেল দিছে আৰু ৰেচিপিটো মোৰ নহয় বাইহে বনাইছে ৰেচিপিটো দেই আৰু তেলখিনি গৰম হওঁতে এয়া ধুই লৈছে ধুনিয়াকৈ আৰু এয়া হৈছে ধনিয়া গুটি অলপমান আৰু জিৰা দি লৈছে তেলখিনি গৰম হওঁতে আৰু এতিয়া দি দিছো আমলখিখিনি ধুনিয়াকৈ সাফা কৰি ধুই ল'ব আৰু এনেকৈ বনালে নহয় একদম বেয়া নহয় আপুনি যদি বইল কৰি পেলাই পানীটো উখুৱাই পেলাই এনেকৈ বনায় ৰ'দত শুকুৱাই তেতিয়া হলে অলপ ভেকুৰ উঠা নিচিনা হয় ওপৰত বগা বগা যে উঠি যায় তেনেকুৱা আৰু এইখিনি দেখিলে অকনমান ফ্ৰাই কৰি ললে 1 মিনিট মান সময় আৰু এতিয়া দিব নিমখ দিছে 2-3 চামুচ মান নিমখখিনি দিয়াৰ পিছত এতিয়া দিম অলপমান হালধি বেছি মছলাও দিয়া নাই কিন্তু খাবলৈ খুবেই সোৱাদ হৈছে এয়া নিমখ অলপমান দিছো আৰু অলপমান দিছো জলকীয়া গুৰি বেছি দিয়া নাই কেঁচা জলকীয়াও কুটি দিব পাৰে আপুনি কেঁচা জলকীয়া যদি দিয়ে তেতিয়া হলে জলকীয়া গুৰি বেছি দিব নালাগে আৰু এইখিনি অলপমান লৰাই দিম এতিয়া দেখিছে আৰু এইজনী পোৱালি দেখিছে আমাৰ তাইও কিবা কিবি বলে বনাই আছে হেয়া পুৰা পিৰাত ডিজাইন দি পেলাই বনাই আছে খুব দুষ্ট হৈছে আমাৰ আৰু এয়া ধুনিয়াকৈ লৰাই দিছে আৰু এতিয়া অলপমান দিম বগা সৰিয়হ সৰহকেও দিব পাৰে বগা সৰিয়হ আৰু কেঁচা জলকীয়া দুটামান পিচি দিছে নহৰু এনেকৈ অলপমান পিচি দিব বেছিকেও দিব পাৰে আমলখি কম কাৰণে অকনমান দিছো আৰু এয়া হৈ গল আৰু বেছি আৰু একো কৰিব নালাগে এনেকৈ 2-3 মিনিট মান ভজাৰ পিছত এয়া হৈ গল আৰু এনেকৈ প্লেট এখনত নমাই লৈছো আপোনালোকক দেখাবলৈহে প্লেটত নমাইছো আৰু এনেকৈ কাঁহী এখনত নমাই ল'ব ঠাণ্ডা হোৱাৰ পিছত বটলত ধুনিয়াকৈ ভৰাই থব আৰু এয়া দেখিলে আমাৰ হৈ গল এনেকৈ বটলত ভৰাই থব পাৰিব সো এইটোৱে আছিল আজিৰ ভিডিও যদি ভাল পাইছে সদায় কৰা নিচিনাকৈ এটা লাইক কৰিব কমেন্ট কৰিব আৰু নতুনকৈ যদি চাই আছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া আগলৈ আহা ভিডিওসমূহৰ নটিফিকেশন পাব আৰু ৰেচিপিটো বনাই চাব যদি খাই ভাল পায় প্লিজ কমেন্টত জনাবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছো বাই বাই